যদি মই এইটো কাম নকৰো মই মৰি যাম, মই বৰবাদ হৈ যাম, যেতিয়া তুমি এনেকৈ ভাবিবলৈ বাধ্য হবা তেতিয়া তোমাৰ সম্ভাৱনা বাঢ়ি যায় সেই কামটো সম্পূৰ্ণ কৰাৰ বা সম্পূৰ্ণ হোৱাৰ। প্ৰতিটো সফল ব্যক্তিৰ এটা সময় এনেকুৱা আহে যে এতিয়া যদি মই একো নকৰো মই বৰবাদ হৈ যাম, আৰু তেওঁ তেতিয়া সেই কামটো কৰি সম্পূৰ্ণ কৰে। আজিৰ এই কাহিনীটো ঠিক তেনেকুৱাই। কাহিনীটো তুমি যিমানবাৰ শুনিবা সিমানেই বেছি মটিভেট অনুভৱ কৰিবা। কাহিনীটো বহুত পুৰণা সময়ত এবাৰ এখন ৰাজ্যৰ ৰজাৰ গুপ্তচৰ এজনে ইনফৰমেশ্যন দিলে, খবৰ দিলে যে চুবুৰীয়া ৰাজ্য আমাৰ ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাইছে। খবৰ একেবাৰে খাটাং, আৰু মাত্ৰ 3 দিনৰ পিছতে সিহঁতে বিশাল সৈন্য বাহিনী লৈ আমাৰ ৰাজ্যৰ ওপৰত আক্ৰমণ কৰিব, আৰু তেওঁলোকৰ সৈন্য দল ইমানেই বিশাল যে সিহঁতৰ লগত যুদ্ধ কৰাটো বহুত কঠিন হ'ব। ৰজা বহুত চিন্তিত হ'ল আৰু উপায়হীন হ'ল। ৰজাই অতি শীঘ্ৰে সভা আয়োজন কৰিলে আৰু সকলো মন্ত্ৰীৰ পৰামৰ্শ বিচাৰিলে। ৰজাই ক'লে যে এতিয়া আমাৰ সকলোৰে মৃত্যু নিশ্চিত। যদি কোনো ব্যক্তিৰ ওচৰত কিবা সমাধান আছে তেন্তে ক'ব পাৰে। তেতিয়া এজন খুব বুদ্ধিয়ক মন্ত্ৰীয়ে ক'লে, এতিয়া যেতিয়া আমাৰ জীৱন মৃত্যুৰ ওপৰত কথা আহি পৰিছে, মই কওঁ যে আমাৰ হাতত এটা মাত্ৰ উপায় আছে, সেয়া হ'ল আমি আজিয়ে এই সময়তে এই মুহূৰ্ততে চুবুৰীয়া ৰাজ্যৰ ওপৰত আক্ৰমণ কৰি দিব লাগিব। ৰজাজনে ক'লে, মন্ত্ৰী মহোদয়, আমাৰ সৈন্য সংখ্যা নিচেই কম, গতিকে আমি সিহঁতৰ লগত যুদ্ধ কৰাটো সম্ভৱ হ'ব জানো? তেতিয়া মন্ত্ৰীজনে ক'লে যে চুবুৰীয়া ৰাজ্যই এতিয়াও যুদ্ধৰ বাবে সম্পূৰ্ণ সাজু হোৱা নাই। যদি আমি এতিয়াই সিহঁতৰ ওপৰত আক্ৰমণ কৰো তেন্তে সিহঁতে চম্ভালিব নোৱাৰিব, আৰু তেতিয়া আমাৰ জয়ী হোৱাৰ অলপমান হ'লেও সম্ভাৱনা আছে। এনে সিহঁতে আমাৰ ওপৰত আক্ৰমণ কৰিব আৰু সিহঁতৰ যিমান বিশাল সৈন্য বাহিনী আমাৰ মৃত্যু নিশ্চিত। গতিকে 3 দিন পিছৰ নিশ্চিত মৃত্যুক অপেক্ষা কৰাতকৈ এইটো কৰা বেছি ভাল হ'ব। এই আইডিয়াটো ৰজাৰ বহুত ভাল লাগিল, আৰু তেওঁ অতি শীঘ্ৰে তেওঁলোকৰ সৈন্য বাহিনীক সাজু হ'বলৈ নিৰ্দেশ দিলে। সৈন্য বাহিনীৰ লগতে ৰাজ্যৰ সাধাৰণ মানুহো সৈন্যৰ লগ লাগি যুদ্ধৰ কাৰণে আগবাঢ়ি গ'ল। চুবুৰীয়া ৰাজ্যখনত সোমাওতে এখন দলং পাৰ হৈ যাব লগা হয়। যেতিয়া দলং পাৰ হৈ গোটেই সৈন্য বাহিনী চুবুৰীয়া ৰাজ্যখনত প্ৰৱেশ কৰিলে, তেতিয়া ৰজাই আদেশ দিলে যে এই দলংখন এতিয়া জ্বলাই দিয়া। দলংখন জ্বলাই দিয়াৰ পিছতে সৈন্য বাহিনীক উদ্দেশ্য কৰি ৰজাই ক'লে, এতিয়া আমাৰ যুদ্ধত জয়ী হোৱাৰ বাহিৰে বেলেগ একো অপচন নাই। হয়তো আমি যুদ্ধত জয়ী হ'ব লাগিব, নহয়তো যুঁজি মৰি যাব লাগিব। আমাৰ হাতত এতিয়া পলোৱাৰ কোনো অপচন নাই। ৰাজ্যখনৰ প্ৰতিজন সৈন্য, প্ৰতিজন নাগৰিকে নিজৰ সৰ্বোচ্চ ক্ষমতাৰে যুঁজ দিলে আৰু চুবুৰীয়া ৰাজ্যখনৰ বিশাল সৈন্য বাহিনীক পৰাস্ত কৰি যুদ্ধত জয়ী হ'ল, কাৰণ সিহঁতৰ হাতত জয়ী হোৱাৰ বাহিৰে বেলেগ একো অপচনেই নাছিল। আমাৰ কাহিনীবোৰো ঠিক তেনেকুৱাই। যেতিয়া আমাৰ হাতত কামটো সম্পূৰ্ণ কৰাৰ বাহিৰে বেলেগ একো অপচন বা ৰাস্তা নাথাকে, তেতিয়া কামটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। যিদিনে আপোনাৰ অনুভৱ হ'ব যে যদি মই এই কামটো সম্পূৰ্ণ কৰিব নোৱাৰো বা সম্পূৰ্ণ নহয় তেন্তে মই মৰি যাম, বৰবাদ হৈ যাম, সিদিনাই সেই কামটো সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়ি যায়।